নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 সাধাৰণ জ্ঞান সিৰিজৰ পাৰ্ট 3টো লৈ আহিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ পাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে ডেছক্ৰিপশ্যনত মোৰ অন্য ভিডিঅ'সমূহৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে মোৰ অন্য ভিডিঅ'সমূহ চাব পাৰিব। এই প্ৰথম প্ৰশ্নটো হৈছে which one of the following is highest bridge of India? অৰ্থাৎ তলৰ কোনখন ভাৰতৰ সৰ্বোচ্চ দলং? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেনাব ৰেল ব্ৰিজ। এই চেনাব ৰেল ব্ৰিজখন জম্মু কাশ্মীৰত চেনাব ৰিভাৰৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন ভূপেন হাজৰিকা সেতু ইজ কনষ্ট্ৰাক্টেড অভাৰ উইচ ৰিভাৰ? অৰ্থাৎ ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত। আৰু এই ভূপেন হাজৰিকা সেতুখনক ধলা শদিয়া ব্ৰিজ নামেৰেও জনা যায়। এই হৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল ৰিভাৰ ব্ৰিজ হয়। ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন হাউ মেনি ব্ৰিজ আৰ দেয়াৰ অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখন হৈছে নৰনাৰায়ণ সেতু, কলিয়াভোমোৰা, শৰাইঘাটৰ 1, শৰাইঘাটৰ 2 আৰু বগীবিল। যিহেতু ভূপেন হাজৰিকা সেতু লুইত ৰিভাৰৰ ওপৰতহে আছে, সেই হেতুকে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ সংখ্যা যদি আহে 5খনেই হ'ব। নেক্সট কুৱেশ্যন দ্য চেৰাও ডান্স ইজ ট্ৰেডিশ্যনেল ডান্স ফ্ৰম অফ উইচ অফ দ্য ফলোয়িং ষ্টেট? অৰ্থাৎ চেৰাও নৃত্য তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰ ৰূপ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিজোৰাম। নেক্সট কুৱেশ্যন which Indian actor is also a recipient of জ্ঞানপীঠ এৱাৰ্ড ইন লিটাৰেচাৰ? অৰ্থাৎ কোনজন ভাৰতীয় অভিনেতা সাহিত্যত জ্ঞানপীঠ বঁটাও লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্ৰীছ কাৰ্নাণ্ড। নেক্সট কুৱেশ্যন why ইমা কাইথাল ইজ ফেমাছ? অৰ্থাৎ ইমা কাইথাল কিয় বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অল ওমেন মাৰ্কেট ইন মণিপুৰ। মণিপুৰৰ এই ইমা কাইথাল এখন ওমেন মাৰ্কেট হয়, য'ত নেকি সকলো বিক্ৰেতাই মহিলা হয়। নেক্সট কুৱেশ্যন দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰী ইন ইণ্ডিয়া ইজ লোকেটেড ইন উইচ প্লেচ? অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠ কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টাৱাং। নেক্সট কুৱেশ্যন উইচ আৰ্টিষ্ট মেড দ্য ফেমাছ পেইণ্টিং গুৰেনিকা ইন 1937? অৰ্থাৎ 1937ত কোনজন শিল্পীয়ে বিখ্যাত গুৰেনিকা ছবিখন নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাবলো পিকাছো। নেক্সট কুৱেশ্যন হু ইজ দ্য আৰ্টিষ্ট অফ মনালিছা পেইণ্টিং? অৰ্থাৎ মনালিছা পেইণ্টিঙৰ শিল্পী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লিঅ'নাৰ্ড দা ভিঞ্চি। নেক্সট কুৱেশ্যন হু ৰিটেন দ্য বুক পঞ্চৰত্নৰ ষ্টৰিজ? অৰ্থাৎ পঞ্চৰত্নৰ কাহিনী গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিষ্ণু শৰ্মা। নেক্সট কুৱেশ্যন উইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ইজ লৱেষ্ট লিটাৰেচি ৰেট? অৰ্থাৎ অসমৰ তলৰ কোনখন জিলা সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধুবুৰী। নেক্সট কুৱেশ্যন বেছড অন 2011 চেঞ্চাছ হোৱাট দ্য ছেক্স ৰেচিঅ' অফ আছাম? অৰ্থাৎ 2011 চেঞ্চাছৰ অনুসৰি অসমৰ লিংগৰ অনুপাত কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 958। অন্যহাতে ভাৰতৰ ভিতৰতে সৰ্বোচ্চ ছেক্স ৰেচিঅ' থকা ৰাজ্যখন হৈছে কেৰেলা আৰু সৰ্বনিম্ন হৈছে হাৰিয়ানা। ভাৰতবৰ্ষৰ মুঠ ছেক্স ৰেচিঅ' হৈছে 940। এই ছেক্স ৰেচিঅ' নিৰ্ধাৰণ কৰা হয় প্ৰতি 1000জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত। নেক্সট কুৱেশ্যন which one of the following is highest population state of India? অৰ্থাৎ তলৰ কোনখন ৰাজ্য ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। অন্যহাতে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম। নেক্সট কুৱেশ্যন ইন উইচ ইয়েৰ টুকুলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ এষ্টাব্লিছ? অৰ্থাৎ যোৰহাট অৱস্থিত টুকুলাই চাহ গৱেষণা কেন্দ্ৰ কোন বছৰ স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1911। এই চাহ গৱেষণা কেন্দ্ৰটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু প্ৰথম চাহ গৱেষণা কেন্দ্ৰ। নেক্সট কুৱেশ্যন
Who was the first Assamese person to establish tea garden in Assam? অৰ্থাৎ অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিৰাম দেৱান। মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰা চাহ বাগিচা কেইখন হৈছে চেলুং চাহ বাগিচা শিৱসাগৰ আৰু চিনামৰা চাহ বাগিচা যোৰহাটত। নেক্সট কুৱেশ্যন, হু ইজ ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম? অৰ্থাৎ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। অন্যহাতে অসমৰ প্ৰথমগৰাকী নন কংগ্ৰেছ মুখ্যমন্ত্ৰী হৈছে কুলাব বৰবৰা। তেখেত জনতা দলৰ আছিলে। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা টাইমুৰ। অন্যহাতে আটাইতকৈ কম দিনৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে ডক্টৰ ভূমিধৰ বৰ্মন। তেখেত 22 দিনৰ কাৰণেহে মুখ্যমন্ত্ৰী হৈছিলে। অন্যহাতে একেবাৰে বেছি দিনৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে তৰুণ গগৈ। তেখেতে 3 বাৰ অৰ্থাৎ 15 বছৰ কাল মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি টাইম প্ৰেচিডেণ্ট ৰুল ইম্প'জ ইন আছাম? অৰ্থাৎ অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা শাসন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4। অৰ্থাৎ অসমত 1979 পৰা 80, 81 পৰা 82, 1982 to 83 এণ্ড 1990 পৰা 91 লৈকে 4 বাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা শাসন কৰা হৈছিল। ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন আৰ্টিকল 365 অনুসৰি ৰাষ্ট্ৰপতি শাসন কৰা হয় আৰু ৰাষ্ট্ৰপতি শাসনৰ মেক্সিমাম টাইম হৈছে 3 বছৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড? অৰ্থাৎ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাদেৱে তেখেতৰ কিতাপ বনফুলৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। অন্যহাতে প্ৰথম অসমীয়া উপন্যাস আছিলে ইয়াৰিংগম। ইয়াৰিংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা লিখা হৈছিলে। এই উপন্যাসখনে প্ৰথম অসমীয়া উপন্যাস হয় যি সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 2023 বৰ্ষত অসমীয়াত সাহিত্য একাডেমী বঁটা লাভ কৰিছে মনোজ কুমাৰ গোস্বামীয়ে তেখেতৰ শ্বৰ্ট ষ্টৰী বুক ভুল সত্যৰ কাৰণে, আৰু বড়ো ভাষাত চানচিনী মদিৰা পয়েট্ৰি হয় ৰশ্মি চৌধুৰী সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 2023 বৰ্ষত। ইমানেই আছিল আজিৰ প্ৰশ্নসমূহ। ধন্যবাদ।